পুনৰ এটা নতুন ভিডিঅ'তে মই ধুন ফুকনে সকলোকে ধুন চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই এটা টেষ্টি এটা ৰেচিপি লৈ আহিছোঁ আৰু যদি আপোনালোকে যিসকলে দাংবডি খাই বেয়া পায় এনেকৈ বনাই খালে নোখোৱাসকলেও খাব। তেতিয়া দেৰি নকৰি ভিডিঅ'টোত চাওঁ কি কি লৈছিলোঁ। ইয়াৰ কাৰণে ডাঙৰ চাইজৰ এটা আলু ল'লোঁ আৰু লগত আছে নহৰু 4-5 ফুটামান আৰু 2টা পকা জলকীয়া। যোনখিনি মই দাংবডি লৈছোঁ 150 গ্ৰাম দাংবডি লৈছোঁ। পাৰি দিছোঁ আৰু নন ষ্টিক কেৰাহী এখন আৰু ইয়াত মই তেল অলপমান দি দিম। শুকান চব্জি অকণমান তেলো লাগে। ইয়াত মই একচুৱেলি পিঁয়াজ আৰু পিঁয়াজ নিদিওঁ, জাষ্ট নহৰু দিম আৰু ইয়াৰ কাৰণে মই লৈছোঁ মেথি গুটি মানে 5 স্পুন, শুকান জলকীয়া 2টা আৰু সৰিয়হ এচামুচ। তেলখিনি আৰু অলৰেডি মোৰ কেৰাহীখন গৰম হৈ গৈছে। ইয়াত মই 5 ফুটান সেইখিনি দি দিছোঁ। সৰিয়হখিনি ফুটাই বনাই লগত দি দিছোঁ মই নহৰু জলকীয়াখিনি মই পেষ্ট কৰি লৈছিলোঁ আৰু লগত অকণমান হিং দি দিছোঁ আৰু এইখিনিতে মই হেৰি কৰি ল'ম। আৰু খাবলৈ বহুতেই টেষ্টি হয়, এনেকৈ বনাই খাবচোন। আৰু যিসকলে দাংবডি খাই বেয়া পায় এনেকৈ বনাই খালে খাবলৈ মন কৰি থাকিব। আৰু গেছটো ল' কৰি থ'ব। এইখিনি মই এতিয়া এনেকৈ হেৰি নকৰি পেলাই কৰিব লাগিব। ইয়াত মই আধা চামুচৰ জোখত নিমখ দিছোঁ আৰু এতিয়া ইয়াত হালধি এড নকৰোঁ। সেইখিনি আপোনালোকে এনেকৈ মানে খুলিয়ে পেলাই ধৰি লওক 5 বা 10 মিনিটৰ ভিতৰত হিলাব আৰু মাজে মাজে হিলাই থাকিব। আৰু ভিডিঅ'টো শেষলৈকে চাব। যিসকলে ধৰি লওক দাংবডি চব্জি খাই বেয়া পায় সেনেকৈ এবাৰ ট্ৰাই কৰিবচোন, খাব বহুতে টেষ্টি লাগে। আৰু আপোনালোকে আদা ব্যৱহাৰ কৰিব পাৰে, মই আদা ব্যৱহাৰ কৰা নাই। সম্পূৰ্ণ মোৰ 5 পৰা 10 মিনিট হিলালোঁ আৰু মাজে মাজে মই হিলাই আছোঁ। আৰু মই এতিয়া এইখন চামুচৰ জোখতে মছলা ব্যৱহাৰ কৰিম। ইয়াত হালধি আধা চামুচ দিছোঁ আৰু ৰেড চিলি 1 চামুচ আৰু জিৰা 1 চামুচ আৰু এইখিনি এড কৰিম। আৰু এইখিনি মই এতিয়া ল' ফ্লেমতে ভাজি থাকিম আৰু মাজে মাজে আপোনালোকে হিলাই থাকিব। মই এতিয়া ঢাকন এটা দি দিওঁ। ঢাকনটো দি এতিয়া মাজে মাজে ভাজি থাকিম। আৰু মোৰ দাংবডিখিনি সম্পূৰ্ণভাৱে সিজি উঠিছে। আৰু ভিডিঅ'টোৰ মাজতে অনুৰোধ কৰিলোঁ, যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় প্লিজ আপোনালোকে কমেণ্ট কৰি জনাব, লগতে ছাবস্ক্ৰাইব কৰি ৰাখিব। মই নতুন নতুন ভিডিঅ'বোৰ আপলোড কৰিলে পোনপ্ৰথমে আপোনালোকে চাবলৈ পায়। আৰু এনেকৈ যদি দাংবডি ভাজি খোৱা নাই আপোনাৰ প্লিজ এবাৰ ভাজিও খাব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব বাৰু। এডোখৰ চব্জি মই হেৰি কৰি দেখুৱাইছোঁ, আলু সিজিছেগৈ আৰু 5 মিনিটৰ পিছত মোৰ এইখিনি ডান হৈ যাব। আৰু ইয়াত মই আধা চামুচ গৰম মছলা ব্যৱহাৰ কৰিছোঁ আৰু ইয়াত যদি আপোনাৰ কেঁচা ধনিয়া থাকে এড কৰি দিব। আৰু মোৰ চব্জিখিনি অলৰেডি ৰেডি হৈ গৈছে আৰু মই বাতি এটা চাৰ্ভ কৰি দেখুৱাইছোঁ। আৰু আপোনালোকে এনেকৈ এবাৰ বনাই খাবচোন আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি মোৰ এই দাংবডি ৰেচিপিটো ভাল পায় প্লিজ লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। লগত কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, নতুন নতুন ভিডিঅ' আপলোড কৰিলে পোনপ্ৰথমে পায়। আজিলৈ বাই বাই।